হাই ফ্ৰেণ্ড, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আছে খুব সহজ পদ্ধতিত ঘৰতে বনোৱা অসমীয়া ব্যঞ্জন দুবিধ। আহকচোন চাওঁ ভিডিঅ'টো। এয়া চজিনা আৰু ক'লা কচু। প্ৰথমতে মই ক'লা কচুখিনি বনাই লওঁ। কচুত দিবৰ কাৰণে বুট তিয়াই থৈছিলোঁ। তাৰপিছত কচুখিনি ভালদৰে কাটি ধুই কুকাৰত বইল হ'ব দিম। তাত কেইটামান কেঁচা জলকীয়া, বিলাহী, সৰু বিলাহী আৰু বুট কেইটামান আৰু সৰু চামুচ এখনৰে নিমখ 1 চামুচ কুকাৰত একেলগে দিছোঁ বইল হ'বৰ কাৰণে। তাৰ কাৰণে লাগিব পিঁয়াজ, আদা, নহৰু। এয়া বইল হৈ গ'ল ক'লা কচুখিনি আৰু কেৰাহী গৰম হৈছে। তাত মিঠাতেল অকণমান, পিঁয়াজ, তাৰপিছত আদা নহৰু দি দিছোঁ। এয়া জিৰাৰ গুড়ি আৰু জালুকৰ গুড়ি আৰু হালধি অলপমান ভাজি লৈ কচুখিনি দি দিলোঁ। ইয়াত যিকোনো টেঙাও দিব পাৰে, মই সৰু বিলাহী দি দিছোঁ। খুব কম সময়তে সহজ পদ্ধতিত বনাব পাৰি। এয়া হৈ গ'ল কচু। বিৰাট টেষ্টি, খাই চাবচোন। এয়া চজিনাখিনি ভালদৰে ধুই কাটি লৈছোঁ। তাৰ কাৰণে লাগিব সৰিয়হ, নহৰু, আদা আৰু শুকান জলকীয়া কেইটামান একেলগে পটাত পিচি লৈছোঁ। কেৰাহীত মিঠাতেল অকণমান দি দিলোঁ। পিঁয়াজ, এইখিনি অকণমান টাইম ভাজিলোঁ পিঁয়াজখিনি। তাৰপিছত সৰু বিলাহী দি দিছোঁ 4-5টামান। এইখিনিও অকণমান ভজা হোৱাৰ পিছত চজিনাখিনি দি দিলোঁ। তাৰপিছত নিমখ আৰু হালধি দি দিছোঁ। তাৰপিছত ঢাকনখন মাৰি দিলোঁ অলপ টাইম। অকণমান সিজিছে। তাৰপিছত জালুকৰ গুড়ি আৰু জিৰাৰ গুড়ি অকণমান দি দিছোঁ। আকৌ অলপমান ভাজিছোঁ। তাৰপিছত পিচি থোৱা সৰিয়হখিনি দি দিলোঁ আৰু অকণমান টাইম ভাজিছোঁ। তাৰপিছত পানী অকণ দি দিছোঁ অকণমান। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ চজিনাখিনিত লাগি গৈছে সৰিয়হখিনি। তাৰপিছত অলপ সিজিবৰ কাৰণে আকৌ পানী অলপ দি ঢাকনিটো মাৰি দিছোঁ। এইখিনিও হৈ গ'ল। গোটেইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া ভাত, সৰু আলু ভাজি, মাটিমাহৰ দাইল, কচু আৰু চজিনা।
আজিৰ ভিডিঅ' ইমানে। চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।